হেল্ল' গাইজ, বেক টু মাই ৱেলকাম চেনেল। আজি বেলেগকৈ ষ্টাৰ্ট দিছোঁ ভিডিঅ'টো। মানে হঠাৎ প্লেন হ'ল আমাৰ গধূলি, তো কাজিৰঙাৰ পিনে আহি আছোঁ। এয়া আমি কেইটা বাজিলে এতিয়া বাজিল 11টা, আৰু ৰহাত আমি খাবলৈ সোমাইছোঁ ইয়াতে। তো অলপ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিলোঁ, কাৰণ যিহেতুকে ৰাতি সেইকাৰণে। আৰু আমি আহিছোঁ, দেখাই আছোঁ ৰ'ব। ছেকেণ্ড মই ইয়াৰ পৰা যাই লওঁ, পোহৰটো ভাল আছে কাৰণে ইয়াতে ভিডিঅ'টো কৰি লৈছোঁ বাৰু। আমি এনেকৈ 3খন গাড়ী লৈ আহিছোঁ, মোৰখন, তাৰপিছত মোৰ লগৰ ল'ৰা দুখন গাড়ী। আমি টোটেল 9টা আহিছোঁ। তো কালিৰ পৰা ইয়াতে আমি খাবলৈ সোমাইছোঁ। আৰু এইটো দাদা, তো চেনেলটোৰ নাম কৈ দিছোঁ, হ'ল আপোনাৰ AS01 ভ্লগ এণ্ড মিউজিক। নতুনকৈ জইন কৰিছোঁ ইউটিউবত। চাওঁ বাৰু কিমানখিনি পাৰোঁ। ভিউজ আৰু ছাবস্ক্ৰাইবৰ কাৰণে মই খোলা নাই, জাষ্ট মোৰ ডেইলি লাইফষ্টাইলটো দেখাবৰ কাৰণে জাষ্ট চেনেলটো খুলিছোঁ। আশা কৰোঁ ভাল পাব আপোনালোকে সেইখিনিতে। তো আমাৰ দুটাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সেইখিনিয়ে আৰু এয়া আৰু ইয়াতে আমি খাবলৈ সোমাইছোঁ। আমি কেইটা চববিলাক আছে মানুহ, খাবলৈ সোমাইছোঁ। খালি খাই লওঁ কিবা অলপ। তো এয়াই আৰু ইয়াতে দাদাহঁতে বনাই আছে পুৰা। अब भैया सब पैसा का मतलब है। Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. ৰ'ব দেখাই আছোঁ, এইটো কাজিৰঙা হলিডেইছত। তো আমাৰ আগৰে চিনাকি আছিল হোটেলটো বাৰু, সেইকাৰণে আমি ফোন কৰি কিনে কৈ দিছিলোঁ ৰুমৰ কাৰণে। তো এইটো বাৰু ভেজাল লোৱা নাই আমাৰ, কিন্তু অলপ লেটকৈ আহি পালোঁ আমি, 2:30ত আহি পালোঁ। তো মজা লাগিল আজি। তো বাকী ৰাস্তাবিলাকতো দিনত দেখাই দিম বাৰু কেনেকুৱা কি। ৰাতিৰ কাৰণে বেছি ভিডিঅ' বনোৱা নাই, তো কালিৰ পৰা আৰু বনাব লাগিব অলপ চলপ। তো বলক আৰু জল্দি শুই যাওঁ, ৰাতি হৈছে। তো আজিৰ কাৰণে এইখিনিয়ে আছিলে। তো বলক আৰু এতিয়ালৈকে বাৰু আৰু এখন গাড়ী আহি পোৱা নাই। আৰু আমাৰখন কহৰা ৰেঞ্জৰ এইখিনিতে আছে একদম ৰাস্তাৰ ওচৰতে, আপোনাৰ কাজিৰঙা হলিডেইজ বুলি। আমাৰ যোৱাকালি বহুত দেৰি হ'ল কাৰণে যোৱাকালি ৰুম টুৰটো দিয়া নহ'ল। এইটো হৈছে আমাৰ ৰুম, অলপ মেচি হৈ আছে আমাৰ। মই ইয়াতে আছোঁ আৰু বাকী লগৰ দুজন ইয়াতে আছে। আৰু বাকী এইখিনি আৰু আমাৰ ৰুম, বেলেগ একো নাই। এইটো বাথৰুম, ৱাছৰুম। আৰু বাকী আছে আপোনাৰ এটা ৰুম আছে, আৰু বাকী এটা ৰুম আছে ওপৰত আপোনাৰ। তো এতিয়া জল্দি ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ লৈ কিনে এতিয়া যাব লাগে 10টা বজাৰ আগত, মানে গেটটো বন্ধ হৈ যাব। তো মই ৰেডি হৈ পিনে আপোনালোকক লগ পাই আছোঁ। এয়া আমি যাবলৈ ওলাইছোঁ জীপ চাফাৰীৰ কাৰণে। আমাৰ জীপ ৰেডি হৈছে, সেইখন এখন আৰু এইখন ফ্ৰেছ হৈ মেলি কিনে আমি এনেকৈ ওলালোঁ। এতিয়া যাওঁ আৰু বাকী বোলক যাই কিনে তাতে কৈ আছোঁ বাৰু এনেকুৱা কি আহি আছোঁ আমি এনেকৈ জীপত, পুৰা অপেন জীপ। আৰু আমি আহি আছোঁ বৰ্তমান চেণ্ট্ৰেল ৰেঞ্জত। তো এনেকৈ মই পিনে আহি আছোঁ, জাগাই পিনে আছে। ভিউটো দেখাই আছোঁ, চালিয়া ভিউ পুৰা একদম। ইয়াতে কিবা ডকুমেণ্টছ ভেৰিফাই কৰিব হয়তো, তো ইয়াতে ৰখিছোঁ। আৰু বাকী এতিয়া আমি ভিতৰত সোমাই যাম বাৰু গেটটোৰ এইপিনেদি। তো ইয়াতে অলপ ৰখি লৈছোঁ, আৰু একো খোৱাই নাই, ব্ৰেকফাষ্ট কৰাই নাই, সেইকাৰণে অলপ পানীয়ে খাই লওঁ। পানী খাই লৈ মেলি পিনে আৰু ভিতৰত লগ পাই আছোঁ বাৰু এতিয়া। ৱেলকাম টু কাজিৰঙা। তো এতিয়া ভিতৰত সোমাই গ'লোঁ, আৰু ভিউটো দেখাই আছোঁ, চালিয়া ভিউ আছে। এই হাতী আছে, এইটো দেখা পাইছে চাগে। আৰু এইটো ঘৰ দেখাই পাইছে, এই আগতো ঘৰ আছে সৰু সৰু। ষ্টাৰ্টিঙতে লাগ ভালেই বৰ দেখা পালোঁ। সেইটো ওচৰতে আছে, বেছি দূৰ নাই বাৰু, অলপ ওচৰতে আছে ঘৰটো। ধুনীয়াকৈ চাওক।
এইটো ভিউ চাওঁ পুৰা একদম চালিয়া আছে এইটো মহ আছে বনৰীয়া আৰু এই হৰিণ আছে য'ত বাঘ থাকিবই ক'ৰবাত নহয় ক'ৰবাত আছে ইয়াতে আকৌ এটা আৰু এইপিনে view হৰিণৰ চা। এটা চাউণ্ড আছে চিগনেলৰ হয়নে এই মই লাষ্ট টাইম আহোঁতে গম পাইছিলোঁ ভিউ পুৰা চালিয়া মানে কি আৰু ৱৰ্ড নাই মোৰ কাৰণে যোনপিনে চাই সেইপিনে ভিউ ইয়াতে এইটো হৰিণা জিৰণি লৈ আছে ইয়াতে আৰু এইটো গড় আৰু এইটো হৰিণা পোৱালি চাব পাৰে মাকৰ লগত আছে লৈ আছে আৰু এই দুটাও আছে ইয়াতে আৰু ইফালে আছে এইটো ওৱান হৰ্ন ৰাইনো এইটো ভিউ চাওঁ গোটেই এইবিলাক জংঘল আহোঁতে ইফালে দি এইবিলাক বনৰীয়া হাতী সিহঁতে একো নকৰে খালি কেতিয়াবা ৰাইনৰ চাইডে গাড়ীৰ ভয়তে খেদি দিয়ে এবাৰ দুবাৰ ৰিচেণ্টলিটো এখন গাড়ী বেক কৰোঁতে এইপিনে আছে মোৰ হাতী ইয়াতে ন অঁ ভিডিঅ'টো ভাইৰেল হৈ যাব মানে দুখন গাড়ী ক্ৰচিঙত পৰি গ'ল এইটো এইটো চাব পাৰে বনৰীয়া হাতীৰ জাক জংঘল এইটো হৰিণ ওচৰতে আছে এইটো বাঘে আচৰা গছ কি নাম দাদা উৰিয়াম গছ মানে এনে আচৰণ নে কিবা খঙত অ' আচ্ছা এইডাল গছতে বাঘে ইয়াতে নখ ধাৰ কৰে চাই লওক বাঘটো দেখা পালে ভাল আছিল কিন্তু নাপালেও তাৰ কিছুমান বনৰীয়া নদী বনৰীয়া পানী হয় কিন্তু কাছ থাকে সেই গছকেইডালৰ ওপৰত সৰু সৰু কাছ কেইডাল আছে এইটো একদম সৰু কাছ এই দুটা কাছ আছে তাতে এই পুৰা মই কাঠৰ বুলি এইকেইটা ইফালে আহিম ন অলপ টাইম তাতে ৰৈ পিনে ওলাই দিলোঁ আকৌ আৰু দুটামান ফটো উঠি ল'লোঁ ভিডিঅ' বনাই ল'লোঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. আমি ওলাই আহিছোঁ Finding life along the way, melodies we haven't played. নিজৰ কাৰণে No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to আমি আহি পালোঁ অৰ্কিড পাৰ্ক তো
তো খোজকাঢ়ি আছোঁ আহি পিনে আৰু আপোনালোককো দেখাইছোঁ কেনেকুৱা কি খাওঁ আৰু কিবা কিনিম বুলি ভাবিছোঁ বাৰু চাই লওঁ কি হয় এতিয়া টিকেটটো কাটি লওঁ বাৰু ইয়াতে আমি গোটেইবোৰে তো টিকেট লৈ ল'লোঁ ফাইনেলি তো এতিয়া যাই আছোঁ এণ্ট্ৰি গেট পালোহি এইবিলাক দোকানবিলাক চাওঁ এইটো এণ্ট্ৰি সৰু সৰু বটলত একদম সৰুতে থাকে এই মালটো এইটো ইয়াতে এইবিলাক চাব পাৰে মোৰ পিছপিনে বহুত ভেৰাইটিজ অৰ্কিড আছে ইয়াতে তো এণ্ট্ৰেঞ্চটো আহি পিনে মানে এইটো পায় অৰ্কিডবিলাক পায় তো মজা জেগা আৰু এইটো বনৰীয়া কল হয় এইটো তো নেক্সট ইয়াতে আহিলোঁ আমি মিউজিয়ামটো চাব এইবিলাক চাওঁ ডাঙৰ মাছ ধৰা আৰু এইবিলাক জাকৈ খালৈ এনেকৈ কিবা কিবি আছে আৰু এইটো চাওক না স্মকিং পাইপ আগৰ দিনৰ আৰু এইটো নিমখ থোৱা এই বাচন হয় আৰু ক'ব পাৰি আৰু এইটো ৱাইন দিয়া সেয়া হয় কাপ টাইপ বুলি ক'ব পাৰি বাকী এনেকৈ চাই মেলি আছোঁ ক'ত কি বাকীবিলাকতো দেখাই আছোঁ চব তো বলক আৰু চাওঁ কি আছে মন্দিৰ এইটো হাতত টোকেনটো লৈ ল'লোঁ আমি এতিয়া ফেচ থালি লৈ ল'লোঁ আমি আহি আছে বাৰু এতিয়া আহি পোৱা নাই কি কি আইটেম আছে চাই লওঁ দেখাই আছোঁ আহিলে আপোনালোকক কালি আহি পাই গ'ল এইবিলাক আইটেম খোৱাহে কথা আৰু খাই লৈ কিনে বাকী ভিডিঅ' বনাই আছোঁ এই আমি অখিল গগৈ ডাঙৰীয়া লগ পালোঁ আৰু দুটামান ফটো উঠি ল'লোঁ আৰু লগ পাই ভালে লাগিলে এয়া দাদাক লগ পালোঁ মানে চবেই খায় গাঁৱৰ মানুহ চবেই ৰেগুলাৰলি খায় আৰু ইয়াত তাত কৰি যোৱা নাই এইডোখৰতে এটা আমাৰ মছলা জাতীয় হেৰি আছে তো আহোমসকলৰ দিনত যেতিয়া আহোম ৰাজত্ব আছিল আটাইতকৈ হেৰি স্পাইচ মানে এইটো মছলাই তেওঁলোকে মাংসৰ লগত ব্যৱহাৰ কৰিছিলে এইটো ফাকফাই মছলা বুলি কয় সেই ভাষাটো টাই ভাষাৰে হেৰি আছিলে ফাক মছলা ব্ৰাহ্মী শাকটো আমাৰ সৰু ল'ৰা ছোৱালীক দিয়ে মেমৰি পাৱাৰ স্মৃতি শক্তি বঢ়ায় ব্ৰাহ্মী শাকটো আৰু ব্ৰাহ্মী আমলা যিটো চুলিৰ তেল কনফাৰ্ম এনেই অসমীয়া নাম কওক মানে এইটো অসমীয়া মানুহে সাজ যে বনায় সাজ লাও পানীৰ যিটো গুটি বনায় হয় গুটি এইটো যিটো তাৰ আগত দৰৱ এটা বনায় নাই ঔষধ এটা পিঠাগুড়িৰ লগত যে বনায় সেই গুটিটো বনোৱাৰ যিটো মেইন ঔষধ এইটো মিঠা পাত বুলি কয় তাৰ চাইণ্টিফিক নেমটো কালি আহিছে ইয়াতে মানে DNA টেষ্ট কৰিবলৈ দিয়া হৈছিলে এইটো নাম মানে হেৰিটো জানে মিঠা পাত এনেকৈ কৈ থাকে পাতটো খা পাতটো লাগি আছে লাগিবলৈ আৰম্ভ কৰিছে আকৌ বগৰী আমাক মানে দেখাই আছে এইবিলাক পাৰ্চনেলি এতিয়া অখিলদাৰ লগত কথা পাতি পিনে আকৌ আমি এতিয়া আহিলোঁ এয়া চাহপাতৰ মাজে মাজে আহি আছোঁ আমি পুৰা ভাল লাগিছে আহি আমাৰো এয়া বেম্বু গাৰ্ডেন চাবলৈ আহিলোঁ এতিয়া পূৰা বহুত ধৰণৰ বাঁহবিলাক আছে
সৰু ডাঙৰ নাম চাম নাজানো হ'লে এনে আহিছোঁ চাবৰ কাৰণে। হালধীয়া টাইপৰ বাঁহ, তাৰপিছত এইবিলাক বাঁহবিলাক আছে, মজা আৰু। কিন্তু জেগাবিলাক চাওক পূৰা একদম চাফ চিকুণ হৈছে পূৰা। আমি অৰ্কিডৰ পৰা ওলাই কিনে এতিয়া গৈ আছোঁ বোকাখাটৰ কাৰণে, টেৰা আনিবৰ কাৰণে। তো মজা আৰু পূৰা একদম ভিউটো দেখাই আছোঁ, মজা ভিউ আছে। কালি আন্ধাৰ হোৱাৰ কাৰণে মানে দেখাব পৰা নাছিলোঁ ভিউটো, আজি চাই লওক চাৰিওপিনে খালী পথাৰ পূৰা, আৰু খালী কেৱল ভিউ আৰু বেলেগ একো নাই। গাড়ী চলালে কি কৰি আছা? মই ড্ৰাইভ কৰি আছিলোঁ কাৰণে ভিডিঅ'টো বনোৱা নাই, মানে মই গাড়ী চলাব লগা হৈছে। মোৰ লগতো মানে সি শুই আছে, এতিয়া অলপ ৰেষ্ট লৈ আছে, মই অলপ চলাই দিওঁ। আৰু আমি এতিয়া ঘৰৰ পিনে যাই আছোঁ, গুৱাহাটী পিনে। তো এতিয়া আমি এনিমেল কৰিডৰ এইখিনিত অলপমান ৰখিলোঁ আৰু অলপ আগত এনিমেল কৰিডৰ এৰি পিনে। এয়া সন্মুখত ৰাতিৰ কাজিৰঙাখন এনেকুৱা হয়। এয়া আমি আহি কিনে ৰহা পালোঁ, আৰু ৰহাত টোল গেটটো ক্ৰছ কৰি কিনে এনেকৈ আহি আছোঁ। বৰষুণ দিছিল ডাঙৰ, এতিয়া বাজিল 8:16, তো এনেকৈ যাই আছোঁ আৰু।